নমস্কাৰ বন্ধুসকল, মই চাহিদ পোনপ্ৰথমবাৰৰ বাবে টি এছ মাইন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, আজি যিহেতু শিক্ষক দিৱস, গতিকে মই আপোনালোকৰ আগত এটা চমু ভাষণ আগবঢ়াম। বলক আৰম্ভ কৰোঁ। মাননীয় প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধা আৰু মোৰ শিক্ষাগুৰুসকল, বন্ধু বান্ধৱীসকল, আজি শিক্ষক দিৱসৰ শুভ মুহূৰ্তত মই শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলীৰ চৰণত সেৱা জনাইছোঁ। আমি উদযাপন কৰিব খোজা আজিৰ এই শিক্ষক দিৱস আৰম্ভ হৈছিল 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা। এই দিনটো আছিল ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। ৰাষ্ট্ৰপতি হোৱাৰ আগেয়ে তেখেত আছিল এগৰাকী মহান শিক্ষক। শিক্ষকতা জীৱনত দিয়া শৈক্ষিক অৱদানৰ বাবে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই শুভ দিনটো আমাৰ কাৰণে অতি মহত্বপূৰ্ণ দিন। আজি আমি ছাত্ৰ ছাত্ৰীসকলে সংকল্পবদ্ধ হওঁ যে মৃত্যুৰ সময়লৈকে গুৰু তথা গুৰুৰ মাৰ্গদৰ্শন মনত ৰাখিম। আমি জানো যি ওঠৰ সহায়ত ভগৱান বা আল্লাক আমি প্ৰাৰ্থনা কৰোঁ, তাতকৈ গুৰুৰ আশীৰ্বাদৰ বাবে উঠোৱা হাত অধিক পবিত্ৰ। সেয়েহে পৃথিৱীৰ কোনো কামেই শিক্ষকতাতকৈ মহান হ'ব নোৱাৰে। গুৰুসকলেই ছাত্ৰ জীৱনৰ অজ্ঞানতাৰ আন্ধাৰ নাশ কৰে। তেওঁলোকৰ জ্ঞান, ধ্যান আৰু আশীৰ্বাদৰ বাবে আমি জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হওঁ। ছাত্ৰসকলৰ এই সফলতাত গুৰুৰ আনন্দ তথা সুখৰ সীমা নাথাকে। এইটো এনেকুৱা এটা সুখ য'ত মানুহে লাখ লাখ টকা বা সম্পত্তি হাচিল কৰিও পাব নোৱাৰে। আচলতে গুৰু এজন শিল্পকাৰৰ দৰে, যিয়ে এটুকুৰা শিলক কাটি কাটি সুন্দৰ মূৰ্তি বনাই দিব পাৰে। ঠিক তেনেদৰে গুৰু এজনে অশিক্ষিত বিদ্যাৰ্থীক শিক্ষিত কৰি জীৱন পথৰ সন্ধান দিয়ে। জ্ঞান আচলতে তেতিয়াই কামত লাগে যেতিয়া ইয়াক বিলাই দিয়া হয়। আৰু গুৰুসকলে তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ সকলো ছাত্ৰ ছাত্ৰীক সমানে বিলাই দিয়ে। আৰু এই প্ৰথা পুৰণি কালৰ পৰা চলি আহিছে। আমি জানো জ্ঞানৰ কোনো সীমা নাথাকে আৰু আহিব লগা সময়ত গুৰুসকলৰ অশেষ চেষ্টাত জ্ঞানৰ ভাণ্ডাৰ বাঢ়ি গৈ থাকিব। এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে গুৰুসকলৰ ওপৰত, কাৰণ তেওঁলোকৰ জ্ঞান গৰ্ভত জন্ম হয় দেশৰ সুনাগৰিকৰ। সেয়েহে আজি আমি সকলো ছাত্ৰ ছাত্ৰীয়ে মিলি গুৰুসকলৰ বাবে মংগল কামনা কৰিছোঁ। ধন্যবাদ।